এই পাগল শুন কালিৰ পৰা কলেজ এই ষ্টাৰ্ট হ'ব ৰাতিখন বোলে কলেজ যুগৰ কথা ক'ব আহিছেনে ব'লা চবেই মিলি যাওঁ আগলৈ ছোৱালী চাম ফাৰ্ষ্ট ইয়াৰত যেনেকৈ আমি ছোৱালী এতিয়া চাইছিলোঁ যাওঁ কালি কথা পাতিম যা প্লিজ যা না আচ্ছা মক্কেল তই মোৰ ফেচবুকৰ প্ৰফাইলটোত কমেণ্ট কিয় কৰা নাই ফাল্টু পোৱালি ইমান এডিট মাৰিছ তই ফেচবুকত মানে কি ক'ম আৰু ইমান ছোৱালী আছে ঐ নহয় সেইটো এডিট ৰুমত নাযাবি নামাৰিলেও ঐ নহ'ব সেইটো সেইপিনে ৰুমত কোন আছে নাযাবি বেয়া গালি খাবি নহ'লে কিবা খাবলৈ নাযাবিচোন আছেনে নাযাবি চাওঁ ঐ চাওঁ ৰ না ঐ শুনচোন বেয়া মাৰ খাব এতিয়া ই বেয়া মাৰ খাব আচ্ছা জোনাক শুন না মই তোক কথা এটা ক'বলৈ পাহৰিছিলোঁ মানে তই কি হ'ল বে ভালকৈ খা আৰু মানে ইপিনে পিনে নাচাবি ইমান নিজৰ বাপেৰক নিশিকাবি খাবলৈ দে মন নাই আচ্ছা শুনচোন কলেজৰ উইকত আই কাৰ্ড লাগিব তোৰ আই কাৰ্ড নাই তই কেনেকৈ সোমাবিনো মোৰতো আই কাৰ্ড সোমাই যাম তই কেনেকৈ সোমাবি কচোন ইমান ভাৰী যোৱা বছৰ ৱাজ পাৰ হৈ যি অৱস্থা হৈছিলে যোৱা বছৰৰ কথা এতিয়া মনত পেলাই আছে যে কিয় পগলা ভাল লাগে আকৌ ৱাল পাৰ হৈ পেণ্ট মোৰ ফাটিছিলে তই সেইটো কথা কেলৈ মোৰ মাজাক উৰাই আছ হা ঐ পাগল এইপিনে চাচোন তই আৰ্ট কম্পিটিশ্যনত পাৰ্টিচিপেট কৰিবি চাওঁ ৰ সেইটো কোন বে কি কোন বে এই দৰজা দেখা নাই এনেকৈ খুলি গৈছিলে আচ্ছা এতিয়া যাওঁ দে মোৰ সোনকালে শুবৰ সোনকালে ঘৰ সময় যায় হৈছে সোনকালে মানে ঘৰ যায় এতিয়া ৰাতিখন কালিলৈ ঘূৰি কথা ফুৰিব পাতিম নালাগে কলেজ কালি লগ যাম পাম দুইটা মিলি গ'ল আধা পাগলটো এই শুন কলেজ যাবলৈ গা ধুব নাপাহৰিবি দেই